জাপানৰ প্ৰধানমন্ত্ৰী আহিব। আমি দেখিছোঁ যে চাৰিওফালে ৰং কৰা হৈছে, জুবিন গাৰ্গৰ পৰ্ট্ৰেইট মচি দিয়া হৈছে আৰু পকা ৰাস্তাৰ ওপৰতে একেবাৰে পকী পথতে কিছুমান গছো ৰুই দিয়া দেখিবলৈ পাইছোঁ। ৰাস্তাত একদম পকা ৰাস্তাৰ ভিতৰত ব্লাক টপিঙৰ অকণমান ভাঙি তাতে গছ ৰুই থকা দেখিবলৈ পোৱা গৈছে। আৰু এনেকুৱা ধৰণে অসম চৰকাৰে দেখুৱাব খুজিছে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমখনৰ এইবাৰ এটা আমূল পৰিৱৰ্তন হৈ যাব। জাপানৰ প্ৰধানমন্ত্ৰী আহি অসমখন পৰিৱৰ্তন কৰি থৈ গুচি যাব। জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমৰ অৰ্থনৈতিক অৱস্থা সাংঘাতিক ধৰণে ভাল হ'ব আৰু অসম এখন উন্নত ৰাজ্যত পৰিণত হ'ব। এনেকুৱা ধৰণৰ বাট অসমক দয়া কৰিব, পৰৱশ কৰিব।